ঐ ঐ তেজ খোৱা তই সেই মোবাইলটোতে সোমাই ল ইমানকৈ তই কি জুপি আছ ঐ কি কৰিমনো মই এই ভিডিঅ' এটা চাই আছোঁ ভিডিঅ' ভিডিঅ' ঐ তেজ খোৱা তই কি ভিডিঅ' চাইছ ঐ এই আমাৰ মেথমেটিক্সৰ ছাৰজন সেইজনে কিবা ভিডিঅ' এটা দিছে তাকে চাই আছোঁ ঐ অংক ছাৰ ঐ তেজ খোৱা তই কি চাই আছ চা দেখুৱাচোন কি চাই আছ এই আপুনি বুজি নাপাব এইবিলাক কিবা এই বেলেগ ধৰণৰ অংক আপুনি বুজি নাপায় এইবিলাক ঐ জহনি যোৱা তোতকৈ আগতে মই পৃথিৱী দেখা গম পাইছনে মোক মূৰ্খ বনাব নোখোজিবি চাওঁ মোবাইলটো দে কিহৰ অংকৰ সূত্ৰ ক'ত ওলাই মই গম পাইছ নাই মোবাইলটো দে এই আপুনিও বৰ কামো দেই এই লওক ৰক্ষা দেও অংকহে ঠিকেই আছে মই কৈছিলোঁচোন অংক ভিডিঅ' বুলি আপুনিনো কি বুলি ভাবিছিলে তই চব প্ৰশ্নৰ উত্তৰ জনাও প্ৰয়োজন নাই বুজিলি দাদা আমাৰ অংক ছাৰে কৈছে আৰু এবাৰ যদি তই অংক চাওঁ নাম যদি মুখৰ ল নহয় তো মই চৰিয়াই গাল ভাঙি দিম দেই আপোনাৰ ল'ৰাটো ইমান কেটকেটাই থাকে লোকৰ মানুহে দেখা নাই নিজৰ ল'ৰা ছোৱালীক কিমান মৰমৰ ৰাখে ঘৈণীয়েকৰ গোটেই অলংকাৰ দি পেলাই পুৰা সজাই ৰাখিছে আৰু আমাৰ এইটো হেৰা কেনেবাকৈ তুমি সেই শইকীয়া ঘোষখোৰটোৰ সেই উদাহৰণ দিয়া নাইতো দিছোঁ আৰু 1000 বাৰ দিম কাৰণ তেওঁৰ নিচিনা গিৰিয়েক এজন পাবলৈ কপাল লাগিব কপাল আমাৰনো কি ফুটা কপাল আছিল জানো হেৰা এই ঘোষখোৰ শইকীয়াটোৰ নিচিনা হ'বলৈ মোৰ কোনো দৰকাৰ নাই বুজিলা মোৰ কোনো দৰকাৰ নাই আৰু তুমি যে সেই তাৰ কথা যে কৈছা তাৰ সেই ঘৈণীয়েকৰ কথা নোকোৱা কেলৈ তাৰ ঘৈণীয়েকৰ লগত তুমি ফেৰ মাৰিব পাৰিবা এই ঘৈণীয়েকৰ যিটো চেহেৰা আৰু যিটো ফিগাৰ মেইনটেইন কৰি আছে তোমালৈ চোৱাচোন গোটেই একদম হাতী পোৱালিটোৰ নিচিনাই হৈছে এইবাৰহে খায় মানুহটোৱে লোকৰ মাইকী মানুহৰ চেহেৰা আৰু শৰীৰ চাই থাকে কতে মৰো শইকীয়ানীৰ লগত তুমি ৰূপে ঘূৰি নাপাৰিবা নেকি তেওঁ যিটো চেহেৰা মেইনটেইন কৰিছে তুমি জানো পাৰিছা কোনে ক'ব তেওঁ সেই 17-16 বছৰীয়া ল'ৰা এটা আছে বুলি দেখি কেতিয়াবা ভাবিলে বেয়াই লাগে সেই ইমান ধুনীয়া ছোৱালীজনী সেই এই ঘোষখোৰ শইকীয়াটোলৈ আহিলে কেলেনো আহিলে মানুহটোৱে কেনেকে লোকৰ মাইকীক চকু মাৰিছে চাই মই নাথাকো দেই আজিৰ পৰা মই নাথাকো আৰু পাই শুন ব'ল আমি আৰু ইয়াত নাথাকো ব'ল আমি মামাৰ ঘৰত থাকিমগে ব'ল ইয়াত নাথাকো এই ফটুৱা চপৰ ঘৰত আমি নাথাকো ব'ল কলিকামি ক'বলৈ যায় হ'ব না মোলৈ মোদীয়ে ফোন কৰিছিলে এই দেশৰ কাৰণে যুদ্ধ লাগিবলৈ সৈনিকৰ কমি হৈছে হেনো মোক সেইকাৰণে মোক মাতিছে আমাৰ এই ধেমেলীয়া স্বভাৱটো নাযায় বুজিছা এই শইকীয়ানী আহাচোন আহা ইমান দিনৰ মূৰত আহিছে আহা বহাহি আহা দেহি কোচতে বহুৱাই ল'লে হ'লচোন আপুনিও যে বৰ ধেমালি কৰি দেই মই পিছে সকাম এটাতে আহিছিলোঁ পাই সকাম খাবলৈ আমাৰ ঘৰত ভকত চকত নাই নহয় মই মানে সকাম মানে সেইটো কথা নাই কোৱা নহয় মোৰ মানে কথা এটা আছিলে আকৌ সেইটো কথাহে কৈছোঁ সকামৰ কথা কৈছে আকৌ সকামৰ কথা কৈছে আমাৰ মানে এই কথাটো ধৰিবই পৰা নাই আকৌ হ'ব আপুনি মনে থাকক কি কথা আছিলে শইকীয়ানী কওক কথাটো মানে আমাৰ এওঁলোকৰ অফিচতে লটাৰী খেল এখন পাতিছে আমাৰ এওঁলোক মানে কোনে শইকীয়া দা নেকি ভালেই হ'ব তেতিয়াহ'লে মই এখন পঢ়ি ল'ম দেই এখন পঢ়ি ল'ম তাকে প্ৰথম পুৰস্কাৰ বুলিবলৈ মংগল গ্ৰহত মাটি 2 বিঘা আৰু এটা RCC বিল্ডিং আছে তাকে বোলো ইমান ভাল খবৰটো মই আপোনালোককো দিওঁ হয়নে নহয় বাৰু শইকীয়া নেকি সঁচাকৈ কৈছে নেকি আপুনি বৰ ধুনীয়া কথা এটা কৈ দিলে দেই বৰ ধুনীয়া কথা বৰ ভাল হ'ব আমি যে এখন বহি ল'ম পাই মোক কিন্তু মাটিখন লাগিবই ন হ'ব এতিয়া এই ইমান দিনৰ মূৰত সেই শইকীয়ানী আহিছে চাহ একাপ কৰাকৈ যোৱা পুতুকন বাপেৰক কৈ দে ঘৰত চেনি আৰু চাহপাত একেবাৰে নাই বুলি দেউতা এই মায়ে পাহৰিলে হ'বলা এই চাহপাত চেনি টেমাত পুৰা ফুল হৈ আছে কালি মই ভৰাই দিছিলোঁ আকৌ আমি চুপ থাক নালাগে হ'ব দিয়ক মোৰ চাহ খাবলৈ এতিয়া এনেও মন নাই হ'ব দিয়ক এতিয়া মই যাওঁ দেই বাবু টাটা টাটা বাবুকে দিছে আপোনাক দিয়া নাই লাষ্ট টিকেট এইটো মই এতিয়া যাওঁ দেই পুতুকন এই কোনোবা ক'ৰবাত সেই যোৱা কথা আছিল নহয় নাযায় নেকি সুধচোন ল'ৰা বাপেৰক ভালকে কৈ দে মই এতিয়া মংগল গ্ৰহত মাটি নোপোৱালৈকে মই এইখন ঘৰ এৰি যাবলৈ নাই কৈ দে ভালকে